মোৰ প্ৰিয় শিল্পীজনক ভাল পোৱাটোৱে ভুল হ'ল নেকি? মোৰ ভুলটো মোৰে স্বীকাৰ কৰিছোঁ, কিন্তু মই ভাল পাওঁ জুবিনদাৰ কাৰণে মোৰ চাকৰি কি, মোৰ জান দি দিম। মই ভাল পাওঁ, সেইটোৱে মোক মতাৰ কাৰণে মই গৈছিলোঁ। জুবিন গাৰ্গৰ বাবে চাকৰি হেৰুওৱা মহিলা পুলিচগৰাকীয়ে কি ক'লে, সেইদিনা প্ৰকৃততে কি হৈছিল, সম্পূৰ্ণ কথা জানিলে আপুনিও আচৰিত হ'ব। সেইদিনা আচলতে মোৰ জুবিনদাৰ প্ৰগ্ৰামত ডিউটি আছিলে ষ্টেজতে। জুবিনদাই যেতিয়া গান গাই আছিলে, তেতিয়া মই ছাইডতে আছোঁ। ছাইডত থাকোঁতে মই ইউনিফৰ্মত আছিলোঁ। জুবিনদা বুলি চবেইতো জুবিনদা গোটেই পৃথিৱীৰ চবেই ভাল পায়। মোৰো জুবিনদাক ওচৰত গান দি ভাল লগা গানকেইটা গাই আছিলে, মই জুবিনদাক কৈ আছিলোঁ। জুবিনদাই মোক হাত বালি দি মাতিলে। মই জুবিনদাই মতাৰ কাৰণে মোৰ ভুল হ'ল, মই তেতিয়া পাহৰি থাকিলোঁ যে জুবিনদাই মাতি দিলে এজন ভাল পোৱা শিল্পী এনেকৈ যদি কাষত সকলোৱে এনেকৈ মাতি দিয়াৰ পিছত যাই হ'লেও আৱেগিক হৈ যাব। মই ক'ব নোৱাৰা হৈ গ'লোঁ। জুবিনদাৰ ওচৰলৈ গ'লোঁ, কথা পাতিলোঁ। জুবিনদাক মই ক'লোঁ, জুবিনদা মই আপোনাৰ গান সৰুৰে পৰাই শুনি আছোঁ, সৰুৰ পৰাই শুওঁতে খাওঁতে আপোনাৰ গানেই, আপুনি মোৰ কাৰণে গান এটা গাব। মই একদম হাৰ্ডলি কৈছোঁ, মই আপোনাক বহুত ভাল পাওঁ, আপুনি মোৰ কাৰণে গান এটা গাব। হয়, দেখিছে নিউজ চেনেলত, কিছুমানে সেইটো মোৰ হেৰিটো নেদেখাব পাৰে। যিখিনি মই কৰিছোঁ, জুবিনদাক মই সেৱা কৰিছোঁ, হাক কৰিছোঁ, কিবা সেইবোৰ দেখাই আছে। কিন্তু মোৰ কাৰণে গান গালে সেইবোৰ কিছুমান চেনেলত দেখুওৱা নাই। আৰু ভুৱা প্ৰচাৰ এটা চলাই আছে যে এজন প্ৰিয় শিল্পীক ভাল পোৱাটোৱে মোৰ বেয়া নেকি? হয়, মোৰ কৰ্মক্ষেত্ৰত মই কিবা এটা ভুল কৰিছিলোঁ, সেইকাৰণে আমাৰ ওপৰলাই ছাৰহঁতে কিবা এটা মোক পানিছমেণ্ট হিচাপে দিছে। মই কিন্তু নিলম্বিত হোৱা নাই, মই ৰিলিজহে কেইদিনমানৰ কাৰণে। কি হ'ল কওকচোন, সেইটোতে মোৰ ভুল হ'ল নেকি? জুবিনদাইতো মোক বেয়াকৈ একো কোৱা নাই, মোৰ বিষয়ে গানহে গালে, মোক নাম লৈ গানহে গাইছে। সেইখিনি কেলৈ নিউজ চেনেলে দেখুওৱা নাই? মোক বাকীবোৰ কেলৈ দেখাই আছে?